হাই গাইজ, আমি আহি আছোঁ গোল্ডেন জুবলি চাবলৈ। কিন্তু পৰিৱেশটো বন্ধু এজনে মাতিলে, কিন্তু এতিয়া লগ পোৱা নাই ফোনত, কাৰণ ফোনৰ কানেকশ্যনটো পোৱা নাই। তথাপিও আমি আহি আছোঁ। কেনেকুৱা কি পৰিস্থিতি হৈ আছে, কাৰণ আপোনাৰ ভিতৰৰ পৰিৱেশটো দেখাবলৈ আহি আছোঁ, ক'ত কি হৈ আছে। কাৰণ বহুত ডাঙৰকৈ পাতিছে আজি, প্ৰায় 200 বিঘা ওপৰত মাটি আছে। তাকে ভিতৰলৈ যাওঁ, আপোনালোকেও আহক, চাওঁ, দেখাওঁ কি পৰিৱেশ হৈ আছে। তাতে ইয়াতে বোলে আজি মামাও আহিব। কেনেকুৱা কি ভাষণ দিয়ে সেইটো আপোনালোকক দেখাই আছোঁ, শুনাই আছোঁ। কি হয় চাওঁ ব'লক। মই বেক কেমেৰা কৰি দিছোঁ। পাৰ্কিং প্লেচ পূৰা মানে বাইকটোতো দেখাব নোৱাৰিলোঁ বাৰু, মই আহি আছোঁ। এতিয়া আমি মেইন গেট পাম। ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকিব। এয়া হ'ল এখন হ'ল মেইন গেট। মেইন গেটৰ পৰা আমি এতিয়া আহি আছোঁ এয়া মেইন মণ্ডপলৈ বুলি। আপোনালোকে চাই থাকক, এয়া মেইন গেট, বেক চাইড, ফ্ৰণ্ট চাইডটো আপোনালোকক দেখালোঁ, আপোনালোকে চাব। এতিয়াতো সেইটো বেক চাইড হয়। এইটো সম্পূৰ্ণ মজাকৈ বনাইছে আৰু। এতিয়া বেক চাইড দেখাম, আপোনালোকে চাই যাওক। এয়া ভিতৰৰ পৰিৱেশ, কাৰণ বিভিন্ন ধৰণৰ দোকান, তাতে মঞ্চত অলৰেডি গান চলি আছে। এইটো ভিতৰৰ পৰিৱেশ হয়, আপোনালোকে চাই যাওক। আজি হ'ল লাষ্ট দিন, ইয়াতে বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰাম হ'ব আজি। প্ৰগ্ৰেমো চাব লাগিব, আপোনালোকে চাব, ময়ো চাম। এই আহি আছোঁ আপোনালোকৰ পৰিৱেশটো দেখাবৰ কাৰণে। এই চাওক সম্পূৰ্ণ পৰিৱেশ, সম্পূৰ্ণ এইবিলাক সেইটো দোকান বজাৰ বহুত বেছি আছে। ইয়াতে দোকানত কি কি পায় সেইটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, কাৰণ বিশেষ তেনেকুৱা চাগে বেলেগ জেগাত যদি যোৱা হয়, কিন্তু দোকানত প্ৰায় নানা ধৰণৰ বস্তু, ৰং বিৰঙৰ পৰা অন্যান্য কৰি বহুত কিবা কিবি বস্তু পোৱা যায়। কিন্তু ইয়াতে দেখা গৈছে প্লাছ অকল গাহৰি মাংস, খৰিকা, মাছ প্লাছ আৰু অন্যান্য কিবা কিবি বহুত কিবা কিবি দেখা গৈছে। এই বস্তুখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোক, কি কি পোৱা যায় আচলতে ইয়াতে। আমিও খাম, আপোনালোক দেখাবলৈ চেষ্টা কৰি আছোঁ, চাই যাওক। ইয়াতে বহুত নানা ধৰণৰ সঁজুলি ওলমাই ৰাখিছে। ইয়াতে আপোনাৰ চেপা দেখিছোঁ, খৰাহি দেখিছোঁ, অন্যান্য দুকুলি, কোলা পৰা ধৰি আপোনালোকে কি কি কয় সেইটো বিশেষ নাজানো বাৰু, কিন্তু পল, অন্যান্য ধৰণৰ বস্তু কিবা কিবি, এটা মাছ ধৰা সঁজুলিখিনি, মানে মাছ ধৰাৰ পৰা ধৰি ধান যোৱাৰ পৰা ধৰি সকলো সঁজুলি ইয়াতে ৰাখিছে। এইটো চাওক আপোনালোকে কি কি নামত কি কি বস্তুবিলাক নাম কয়, এইখিনি খালি জনাব কমেণ্টত। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, চাই থাকক, কাৰণ আপোনালোকক দেখাই থকাটোৱে মোৰ কাম। আপোনালোকে চাই মোক সহায় দিয়াটো মেইন। এয়া সম্পূৰ্ণ গান চলি আছে এতিয়া, কিন্তু হ'লে কি হ'ব, বহুত দিনে ৰাতিয়ে কণ্টিনিউ চলি আছে। এয়া মেইন মণ্ডপ, আপোনাৰ দিনে ৰাতিয়ে চলি আছে। আপোনাৰ প্ৰায় 6000 গায়কৰ ওপৰত, তাতকৈ বেছি আহিছে। এতিয়া দিনে ৰাতিয়ে কণ্টিনিউ গান ইয়াত চলি আছে। কিন্তু কথা হ'ল কি, তথাপিও আমি সম্পূৰ্ণ হেৰিটো দেখাব পৰা নাই, কিন্তু ওচৰত যাব পৰা কণ্ডিশ্যনটো নাই। মানে কেলৈ, এইটো বহুত দূৰৰ পৰা বস্তুটো মানে বাঁহটো দি ৰাখিছে, কাৰণ যাব নোৱাৰে, গেটটো বনাই ৰাখিছে। কাৰণ এতিয়া আমিও ওচৰত দেখাব পৰা হ'লে আপোনালোকৰ সুবিধা ভাল লাগিলেহেঁতেন, কিন্তু দেখাব পৰা নাই। তথাপিও আঁতৰ পৰা দেখাই আছোঁ। এইটো গান অলৰেডি গাই আছে, এই ৰাইজে শুনি আছে। চাওক সম্পূৰ্ণ পৰিৱেশ, প্ৰায় মানে কি গোটেই ৰাউণ্ডটো ঘূৰিবৰ কাৰণে এতিয়াতো বহুত টাইম লাগি যাব, কাৰণ আপোনালোকে ইমান দীঘলকৈ আমনি পাব চাই মেলি। কাৰণ প্ৰায় 200 বিঘা ওপৰত মাটি আছে, কিন্তু ইমানটো ঘূৰি আপোনালোকক দেখাব পৰাও মোৰ সামৰ্থ নাই, কাৰণ খোজকাঢ়ি বহুত ঘূৰিবলগীয়া হৈছেতো। যিমান পাৰিছোঁ দেখাই গৈছোঁ, আপোনালোকে চাই যাওক। এইটো হ'ল পাৰ্কিং প্লেচ গাড়ী আৰু বাইকৰটো দেখাই আছোঁ আপোনালোকক। এইটো চাইডটো আপোনাৰ গাড়ীৰ, এইফালে হ'লে বাইকৰ।
আৰু বাহিৰত ৰখাটোতো এক্সট্ৰা। ইয়াতে ভিতৰততো প্ৰায় মানুহে যুদ্ধ কৰি পিনিহে ভিতৰত সোমাই আহিব পাৰে, কাৰণ ভিতৰততো প্ৰায় সোমাব নিদিয়ে, কাৰণ মানে কি মানুহ বহুত বেছি ভিৰ হৈছে কাৰণে এইটো বহুত কম বাইক আহিছে। কাৰণ এতিয়া প্ৰায় ইয়াতে আপোনাৰ একেবাৰে কমকৈ হ'লেও কম হ'লেও মিনিমাম 2-2.5 লাখ মানুহ ইয়াতে আছে। তাৰপিছত বাইকৰ নমুনা প্লাছ গাড়ী এই দেখিছে, সেয়ে মানুহ এয়া গেটৰ পৰা আহি আছে। এইটো গেটটো এনে বেক চাইড কৰি দিছোঁ মই, এইফালে চাব এইটো বেক কৰি দিছোঁ। এইটো কিমান আছে এইটো নিজে ভাবিবই নোৱাৰে মানুহ কিমান, প্ৰায় এনে অনুমানত মানে কিমান বেছি হ'ব পাৰে এইটো ক'বই নোৱাৰি। এইটো একো অনুমানেই কৰিব পৰা কণ্ডিশ্যন নাই মানে। এয়া আহি আছে, এইটো ভিৰ মানে ৰাস্তাত তামাম ভিৰ। এতিয়া ইমান ভিৰত এতিয়া কেনেকৈ বাইক চলাবি, সেইকাৰণে বাইকখন আমাৰ মানে বাচন্তি মানে দেই, বাইক নহয় আচলতে বাচন্তিখন চলাব নোৱাকে আমাৰ আঁতৰতে থৈ আহিছোঁ। এতিয়া আমি গৈ আছোঁ সেই বাচন্তি ওচৰলৈ।